গুড ইভিনিং এভৰিৱান। আজি ডিউটিৰ পৰা আহি কি খাম কি নাখাম ভাবি ইউটিউবটো খুলি ৰেচিপি ভিডিঅ' চাই আছিলোঁ আৰু চাই থাকোঁতে দেখা পালোঁ এইটো কণী চপৰ ভিডিঅ'টো। সেইকাৰণে ভাবিলোঁ ময়ো এবাৰ ট্ৰাই কৰি চাওঁ, যিহেতু সন্ধিয়া সময়ত চবৰে এটা চটপটা কিবা খাবলৈ মন যায় আৰু টিকলাটোৱে ক'লে সিও খাম বুলি। সেইকাৰণে মই পাকঘৰত আহি বনোৱাত লাগি গ'লোঁ আৰু ফাৰ্ষ্টে মই কণী আৰু আলুখিনি বইল কৰি ল'লোঁ। কণী যিহেতু মই এটাই দিছোঁ কাৰণ আমি দুজনহে খাম, সেই কণীখিনি বইল কৰি লৈ এতিয়া তাতে অলপ মছলা দিছোঁ। মছলাখিনি বেছিকৈ দিয়া নাই কাৰণ আমাৰ বাবু খাব। তাৰপিছত আলুখিনিত মছলাখিনি দি লৈ ধুনীয়াকৈ মিক্স কৰি পিটিকা কৰি লৈছোঁ গুড়াকৈ। আৰু এতিয়া আলুখিনিৰ ভিতৰত কণীটো ভৰাই এটা দীঘলীয়াকৈ শ্বেপ দিছোঁ আৰু এইফালে মই বেচনখিনিও পেষ্ট এটা বনাই লৈছিলোঁ আৰু বেচনখিনিতো অলপ মছলা দিছোঁ আৰু বেচনখিনিত এতিয়া আলুটো ডুবাই লৈ ধুনীয়াকৈ গৰম তেলত ফ্ৰাই কৰি দিছোঁ। আৰু চাওক আমাৰ ৰেডি হৈ গৈছে পুৰা। আৰু এইফালে মই লাল চাহ বনাই আছোঁ। ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু আজি ভিডিঅ'টো ইমানেই আছিল।